আজি আমি খেলিম বিনোদমেন স্পাইডাৰমেন কেৰেক্টাৰ বাহিৰলৈ গুচি গৈছিলোঁ স্পাইডাৰমেনহে পাহৰিয়ে গৈছিলোঁ চাওঁচোনে মক্কেলটোক মোৰ পৰা ভয় খাই নাখায় ঐ কাক দেখাই আছ মই এভেঞ্জাৰ্ছৰ মেইন গম পাওঁ নাই বম নেপেলাবি সেইটো ষ্টাৰ লৰ্ডহে একো ইজ্জতে নাই মোৰ দিন দুপৰীয়াখনে লাজ খাই গৈছোঁ ঐ মকৰা চাধা এপালি খাবি নেকি ঐ লেতেৰা নিজৰ হাতখন য'তে ত'তে খজুৱাই থাক আৰু মোক সেই হাতেদি চাধা দিয় এইকেইটাক পালোঁ ৰ মক্কেলহঁত বেলেগৰ ঘৰৰ জাঙিয়া চুৰ কৰ অঁ তই গেঞ্জি চুৰ চালা মোৰ ব্ৰেণ্ড নিউ গেঞ্জিটো চুৰ কৰিলি এতিয়া মই তোৰ গেঞ্জি আৰু জাঙিয়া ফালিম অঁ তুম অঁ এইটোৰ ভিতৰত একো পিন্ধাই নাই স্পাইডাৰমেন হোৱাৰ মজাই বেলেগ না গাড়ীৰ কিবা খৰচা আছে না তেলৰ বা জিঅ' টাৱাৰ দেখোন ই গোটেই মামৰ ধৰিছে সেইকাৰণে নেটটো ভালকৈ নাহে আইৰণ মেনতকৈ নতুন লোহা লগাব লাগিব আৰে বা কিতাপৰ দোকান হাৱাত উৰি উৰি বৰ আমনি লাগে এখন বুঢ়ী আইতাৰ সাধু কথাৰ কিতাপেই লৈ যাওঁ অঁ এইখন কিহৰ কিতাপ চালা কোনে এখন কিতাপ লিখিছে তাৰ ঘৰৰ গোটেই কঁঠালকাই শেষ কৰি দিম ৰ এইকেইটা পাই গ'লো লেখক কিতাপ চালা ডিচিক মাৰ্ভেলতকৈ ভাল বুলি ক'বলৈ হা তাকো 100% প্ৰুফ ডিচিৰ কোনটো হিৰ' তহঁতক ভাল লাগে মোবাইলৰ ফ্লেছ নে সেউজীয়া লেম্প ডিচিত আৰু কোন আছে হা এটাহে কৰোণা হোৱা বাদলিটো আছে যিটো উৰিবই নোৱাৰে এটাহে ছুপাৰমেন পিছফালৰ পৰ্দাখন লগাই উৰি ফুৰে মাৰ্ভেলৰ কথা বেয়াকৈ কওঁ পালি এতিয়া মজা তুমি ইমান ষ্ট্ৰং মই কিতাপখনত যি পঢ়িছিলোঁ চব ভুল মাৰ্ভেলৰ হিৰ'বোৰ ইমান ভাল কি ক'বা ভণ্টি বেয়া নোপোৱা যদি নম্বৰটো দিবা নেকি দাদা বেয়া নাপাব কিন্তু আপোনাক নম্বৰটো দিলে মোৰ বয়ফ্ৰেণ্ডে গম পাই যাব তোমাৰ বয়ফ্ৰেণ্ড কোন সেইটোৱে মোবাইলৰ ফ্লেছটো একো নাই এইটো গ'ল কি হ'ল আৰু ঢেৰ আছে অলপ দৌৰি লওঁ ৰাতি গোটেই ব্ৰইলাৰ মুৰ্গী পৰা খাই পেটটো ভাৰী ভাৰী লাগিছে ঐ ইনো এটাহে খাব লাগিছিল গেছে পালে ঐ মকৰা শুনচোন মই হৰেণৰ দোকানৰ পৰা ৰচনী কিনি থাকোঁতে কোনোবাই মোৰ কেপি পেকেটটো মাৰি দিলে লৈ আন নাযা পুলিচৰ চাকৰি বাদ দে চব যদি ময়ে কৰিব লাগে যিটো কৈছোঁ সেইটো কৰ নহ'লেতো জিঅ' ৰিচাৰ্জ কাটি দিম মোৰ একো ইজ্জতে নাই ময়ো এটা মাৰ্ভেলৰ হিৰ' হয় ফ্ৰেণ্ডলি চুবুৰীয়া হ'ল বুলিয়ে যি টি কাম দিব নি মোক মকৰা এফালে আছোন নিগনিৰ পোৱালি কি হ'ল যোৱা ৰাতি ভজিয়াৰ লগত লুডু খেলি আছিলোঁ মই তাক হাৰাই দিয়াৰ কাৰণে মোৰ গুটিকেইটা সি চুৰ কৰি লৈ গ'ল তই প্লিজ মোক আনি দে না গুটিকেইটা আবে মই স্পাইডাৰমেন এভেঞ্জাৰ্ছৰ মেইন মোক এই চব কাম নিদিবি জল্দি লৈ আনকৈ নহ'লে ৰাতি তই লুডু খেলিব নাপাওঁ বুজি পালি চেছ আজি ৰাতি লুডু খেলিব নাপালে মই কি কৰিম হয়তো ভজিয়া ৰ আজি তেল উলিয়াই আছোঁ এই খাব নোপোৱা লুডুৰ গুটি চুৰ কৰ হা লুডুৰ গুটি পাই গ'লোঁ মোৰ ৰাতিৰ কামটো হৈ গ'ল এতিয়া আপোনালোকেও যাওক ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইবাৰ নাবাঢ়িছে বহুত বছৰৰ পৰা বাঢ়াই নাই